তো এই নেদেখোঁ বুলি কওঁতে মনত পৰিছে দেই, আকৌ ফ্লেশ্ববেক যাম আগতে তাৰমানে তই প্ৰায় ৰাতি হেৰাই যাৱ নহয়, একে জেগাত নাথাকোতো, ফুটুমকে গুচি যাওঁ। তো এতিয়া তই মানুহটো আকৌ ঘূৰি আহিবি নে নাহিবি, ঘূৰি আহিবি নে নাহিবি আমাৰ এটা চিন থাকে, এইটো এটা চলিউশ্যন টেমা এটা আছিলে। নাই মোৰ চকু সৰুৰ পৰা বেয়া, সেইটো কথা কৈ দিছোঁ। মোৰ ক্লাছ 5তে বেয়া হৈছে, ক্লাছ 8ত দেখুৱাইছোঁ মোৰ চকু, মোক ডাইৰেক্ট -4 দিছে। মই আগতে ব্লেকবৰ্ডত একো নেদেখোঁ, পঢ়াত ভাল আছিলোঁ বাৰু, এনেকৈ চাওঁ ন আগতে একদম, মই একো নেদেখোঁ। মই ঘৰত কওঁ, ঘৰত বিশ্বাস নকৰে, ভাবে যে চশমা পিন্ধাৰ চখ নেকি, নেদেখুৱাই। সেইটো আছিলে দেই, সেইটো প্ৰব্লেম এটা। তাৰপিছত গৈ যেতিয়া ক্লাছ 8ত দেখুৱালে, ডক্টৰে কৈছে যে আগতে কিয় অনা নাই, অলৰেডি -4 পালে, বাঢ়ি গৈ থাকিব। মাৰপিক হ'লেতো সাধাৰণতে সৰুকালত হয়। তাৰপিছত কথা গ'ল, গৈ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পোৱালৈকে -7 পালেগৈ। ইভেন অনামিকা মায়া ওলোৱালৈকে মোৰ -7.5, মানে চশমা গধুৰ হৈ গৈ আছে। মোৰ ৱেইট বঢ়া নাই, কিন্তু চশমাৰ ৱেইট বাঢ়ি গৈছে। মই একেই আছোঁ, চশমা ৱেইটটো বাঢ়ি গৈ আছে। মই বোলো কি কৰা যায় এইখন, আৰু বোলো তেতিয়া আৰু নতুনকৈ কণ্টেক্ট লেন্স ওলাইছে। মই লেন্স লৈ লওঁ যা। বহুতে বহুত কথা কয়, এইটো বৰ ডিষ্টাৰ্বিং বস্তু, আমুক তামুক। আৰু তেতিয়া লেন্সৰ 3টা ভাগ আছিলে, এটা একদম ৰাফ আছিলে, সেইটো আমি পিন্ধিবলৈ দিগদাৰ আছে, এইটো একদম প্ৰথম ষ্টেজ। কিন্তু মই যেতিয়া ভাবিলোঁ, তেতিয়া ছফ্ট লেন্স ওলাইছে, একদম ছফ্ট, মানে একদম কাগজৰ নিচিনা, গম নাপায় সেইটো। খালি সেইটো ৰখাটো বহুত টান, বহুত সময় পিন্ধি থাকিব নোৱাৰোঁ। 8 ঘণ্টা পিন্ধিবলৈ দিয়ে, মই 32 ঘণ্টালৈকে পিন্ধিছোঁ, সেইটো বেলেগ কথা। সেই তাৰমানে মই সেইযোৰ খুলিলে মই একো নেদেখোঁ, মইতো কেনেকৈ চাব লাগিব। সেইকাৰণে আমি জানো আৰু যে ভাল, সেই যদি টেমাটো থাকে তই ৰাতি ঘূৰি আহিবি আৰু চলিউশ্যনটো ডুবাই থ'ব লাগিব। তো সেইকাৰণে চলিউশ্যনটোৰ কথা সুধিলোঁ, সেইটো থাকিলে মানে মই ঘূৰি আহিবই, য'তে নাযাওঁ ঘূৰি আহিব, এইটো প্ৰমাণ। কাৰণ সেইটো মই নাপাওঁ, আজিকালি চবতে পায়, চব ফাৰ্মাচীত পায়। তেতিয়া আমি পাণবজাৰ যাব লাগে, 2খনমান দোকান আছে তাত, আৰু লেন্স হেৰালটো চেছ।